পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক চাইবাৰ এডুকেশ্যন চেনেলটোলৈ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কিনো আছে। আজি কাৰেণ্ট এফেয়াৰ্ছ সকলো ধৰণৰ গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট সহায়ক হ'ব আপোনালোকৰ কাৰণে। হয়, আজি প্ৰথমটো প্ৰশ্ন, ভাৰত কি পহলি জাষ্টিছ চিটি কিছ ৰাজ্য কে ৰাজধানী মে স্থাপিত কি যায়গি। হয়, ভাৰতৰ প্ৰথমখন জাষ্টিছ চিটি কোনখন ৰাজ্যৰ ৰাজধানীত স্থাপন কৰা হ'ব? অপশ্যন এত আছে নতুন দিল্লী, গুৱাহাটী, মুম্বাই, অমৰাৱতী। হয় বন্ধুসকল, অপশ্যন ইয়াৰ শুদ্ধটো হ'ল অমৰাৱতী। ইয়াত ৰেড কালাৰত আপোনালোকে দেখি আছে অমৰাৱতী। অপশ্যন ডি অমৰাৱতী। ভাৰতৰ প্ৰথমখন জাষ্টিছ চিটি কোনখন ৰাজ্যৰ ৰাজধানী স্থাপন কৰা হ'ব? অমৰাৱতী। আমি অমৰাৱতী কোনখন ৰাজ্যত আছে আমি সেইটো জানি লওঁ। অমৰাৱতী আছে ৰাজ্যখনৰ নাম কি? অন্ধ্ৰপ্ৰদেশ। হয়, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী। নতুনকৈ হৈছে এইটো। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী। হয়, মুখ্যমন্ত্ৰী কোন বাৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ল এন চন্দ্ৰবাবু নাইডু। আৰু ৰাজ্যপাল কোন? ESL নৰসিংহন। কম্পিটিটিভ এক্সামত এইবোৰ আহিব আপোনালোকক। ৰেলৱে গ্ৰুপ ডিটো আহি আছে যে অমুক ৰাজ্যৰ ৰাজ্যপাল জননাম কি বা ৰাজধানী কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে আপোনালোকৰ কাৰণে আহিব। হয়, আমি আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। ভাৰত আৰু किस देश के बीच में पर्यटन क्षेत्र में सहयोग को मजबूत करने के लिए MOU को मंजूरी दी। হয়, ভাৰত আৰু কোনখন দেশৰ মাজত পৰ্যটন ক্ষেত্ৰত সহযোগ বৃদ্ধি কৰাৰ কাৰণে MOU মঞ্জুৰি দিয়া হৈছে? অপশ্যন এত আছে দক্ষিণ কোৰিয়া, অপশ্যন বি ছিংগাপুৰ, জাপান, চীন। হয়, ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি দক্ষিণ কোৰিয়া। আপোনালোকে মন দি শুনিব আৰু নোট কৰি যাব। ভাৰত আৰু কোনখন দেশৰ মাজত পৰ্যটন ক্ষেত্ৰত বিকাশৰ কাৰণে সহযোগ বৃদ্ধি কৰাৰ কাৰণে MOU মঞ্জুৰি দিয়া হৈছে? হয়, উত্তৰটো হৈছে দক্ষিণ কোৰিয়া। আমি MOUৰ উদ্দেশ্যৰ বিষয়ে জানো আহক। পৰ্যটন ক্ষেত্ৰত দ্বিপক্ষীয় সহযোগ বৃদ্ধি কৰাৰ কাৰণে MOU কাম কৰে আৰু পৰ্যটন ক্ষেত্ৰৰ সমৃদ্ধ সূচনা জানকাৰী আদান প্ৰদান। হয়, পৰ্যটন ক্ষেত্ৰত কিছুমান জানকাৰী বা দুখন দেশৰ মাজত কিছুমান তথ্যৰ আদান প্ৰদানৰ ক্ষেত্ৰতো MOU কি কৰে? কাম কৰে। হয়, আমি আহিছোঁ আজি তৃতীয়টো প্ৰশ্নলৈ। তাৰ আগতে আমি দক্ষিণ কোৰিয়াৰ বিষয়ে অলপ জানো আহক। হয়, দক্ষিণ কোৰিয়া কি? ৰাজধানী কি? দক্ষিণ কোৰিয়াৰ ছিউল। মুদ্ৰা কি? দক্ষিণ কোৰিয়াৰ ওৱান। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কি? মুন জে ইন। আৰু প্ৰধানমন্ত্ৰী কোন দক্ষিণ কোৰিয়াৰ? লী নাক ইউন। মই যদি শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ, দক্ষিণ কোৰিয়াৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? লী নাক ইউন। হয়, আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতীয় বায়ু সেনা বিভাগে ইমাৰ্জিং ট্ৰেন্ডছ এণ্ড এভিয়েশ্যন ইঞ্জিনিয়াৰিং এণ্ড লজিষ্টিক্স 2018 पर 2 दिवसीय सेमिनार का आयोजन किया गया है। भारतीय वायुसेना विभागे इमार्जिंग ट्रेंड्स इन एविएशन इंजिनियारिंग एंड लजिस्टिक्स यार क्षेत्र दुदिनीया माने ट्रेनिंगটো ক'ত আয়োজন কৰিছে? অপশ্যন আছে বেংগালুৰু, বি নই দিল্লী, চি গুৱাহাটী, ডি মুম্বাই। হয়, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ নতুন দিল্লীত। হয়, নিউ দিল্লীত। আমি আহিছোঁ ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটোলৈ। আজিৰ পৰৱৰ্তী কুৱেশ্যনটো কি? কোনসা দেশ अगले वर्ष विश्व कॉर्पोरेट खेलों के 23वें সংস্কৰণ কি মেজবানি কৰেগা? হয়, কোনখন দেশ আগন্তুক বছৰত হ'বলগীয়া বিশ্ব কৰ্পৰেট খেলৰ 23 সংখ্যক যিটো খেল হ'ব 23 বাৰৰ কাৰণে 23 সংখ্যক সংস্কৰণটো আয়োজন কৰিব? হয়, কোনখন দেশে কৰিব? জাপান, কাটাৰ, গুজৰাটৰ অপশ্যনটো কিয় আহিলে এইটো নাজানো। হয়, ইয়াৰ আয়োজন কোনে কৰিব? কাটাৰে কৰিব। হয়, শুদ্ধটো অপশ্যন বি কাটাৰ। হয়, আমি কাটাৰৰ বিষয়ে অলপ জানো আহক বন্ধুসকল। কাটাৰ কি? কাটাৰ হৈছে এখন দেশ আৰু কাটাৰৰ ৰাজধানী কি? দোহা। কাটাৰৰ মুদ্ৰাটো কি? ৰিয়েল। কাটাৰৰ মুদ্ৰা ৰিয়েল। সম্ৰাট মানে এমিৰ কোন কাটাৰৰ? তামিম বিন হামদ আলী থানি। আৰু কাটাৰৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? আব্দুল্লাহ বিন নাছাৰ বিন খালিফা আল থানি। হয়, আমি আহিছোঁ আজিৰ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো 3 নম্বৰৰ কাৰেণ্ট এফেয়াৰ্ছত পৰৱৰ্তী প্ৰশ্নটো হয়, ভাৰত জাপান সৈন্য অভ্যাস ধৰ্ম গাজিয়ান 2018 কাহা শুৰু হোৱা? হয়, ভাৰত আৰু জাপানৰ মাজত যিখন সামৰিক সৈন্য অনুশীলন হয়, সামৰিক সৈন্য অনুশীলন সেইটো ধৰ্ম গাজিয়ান 2018 ক'ত
আৰম্ভ হৈছে মধ্যপ্ৰদেশ, অপশ্যন বি মিজোৰাম, অসম, তামিলনাডু। হয়, ইয়াৰ শুদ্ধটোতো হৈছে মিজোৰাম। শুদ্ধটো হৈছে মিজোৰাম। হয়, মিজোৰামত আয়োজন কৰা হৈছে ভাৰত জাপানৰ যিটোখন সামৰিক অনুশীলন গাৰ্জিয়ান বুলি কয়, 2008 হৈছে দুয়োখন দেশৰ মাজত মিজোৰামত হৈছে। আমি মিজোৰামৰ বিষয়ে অলপ জানিম, তাৰ আগতে আমি জানো জাপানৰ বিষয়ে। হয়, জাপানৰ ৰাজধানী কি? টকিঅ'। জাপানৰ মুদ্ৰা কি? ইয়েন। আৰু জাপানৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? চিনজো অবে। চিনজো অবে। মই যদি শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ বন্ধুসকল, চিনজো অবে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আজিৰ পৰৱৰ্তী প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ। মই যথেষ্ট কষ্ট কৰি এইবোৰ সংগ্ৰহ কৰোঁ গুগলৰ পৰা, আৰু আপোনালোকৰ কাৰণে লৈ আহোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হয়, जलवायु परिवर्तन का अध्ययन करने के लिए चीन और किस देश ने CFOSET सैटेलाइट लॉन्च किया? হয়, জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিটো জলবায়ু পৰিৱৰ্তন হৈ আছে আজিকালি সঘনাই, তাৰ অধ্যয়ন কৰাৰ বাবে কিয়নো হৈছে, কি কাৰণত হৈছে, কি মানে কি আৰু অধ্যয়ন কৰাৰ কাৰণে যিটো মানে চীন আৰু কোনখন দেশে মানে CFOSET সৈটেলাইট লঞ্চ কৰিছে? দক্ষিণ কোৰিয়া, অপশ্যন এ, অপশ্যন বি আমেৰিকা, অপশ্যন চি ফ্ৰান্স, আৰু অপশ্যন ডি ৰুছ। হয়, ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে বন্ধুসকল অপশ্যন চি ফ্ৰান্স। হয়, অপশ্যন চি ফ্ৰান্স। আমি আহিলোঁ ফ্ৰান্সৰ বিষয়ে কিছু কথা। হয়, ফ্ৰান্সৰ ৰাজধানী কি? ফ্ৰান্স এখন দেশ। ফ্ৰান্সৰ ৰাজধানী কি? পেৰিছ। ফ্ৰান্সৰ মুদ্ৰা কি? ইউৰো। আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি কোন? ইমানুৱেল। হয়, ইমানুৱেল মেক্ৰন। ইমানুৱেল মেক্ৰন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি। আমি চীনৰ বিষয়েও কিছু কথা জানো। চীনৰ ৰাজধানী কি? বেইজিং। আমি সকলোৱে জানো। চীনৰ মুদ্ৰা কি? চীনৰ মুদ্ৰাটো হ'ল ৰনমিনবি। ৰনমিনবি। আৰু চীনৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? শ্বি জিনপিং। আপোনালোকে মনত ৰাখিব চীনৰ ৰাষ্ট্ৰপতিজনৰ নাম শ্বি জিনপিং। বন্ধুসকল, মই যে লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ, এইবোৰ সকলো ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট দৰকাৰী। সদায় আহে এইবোৰ প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি আহিছোঁ আজিৰ পৰৱৰ্তী প্ৰশ্নটোলৈ। হয়, আজিৰ পৰৱৰ্তী প্ৰশ্নটো কি? ইউকো বেংকে প্ৰবন্ধ নিৰ্দেশক মুখ্য কাৰ্যকৰী কিছে বনাই গে? হয়, ইউকো বেংক এটা আগশাৰী বেংক, ইউকে বেংক। হয়, ইউকো বেংকৰ প্ৰবন্ধ নিৰ্দেশক আৰু মুখ্য কাৰ্যকৰী কিছে বনাই গে? মানে কাক প্ৰবন্ধ নিৰ্দেশক আৰু মুখ্য কাৰ্যকৰী কাক বনোৱা হৈছে? অপশ্যন আছে গিৰিশ ৰাধাকৃষ্ণন, অপশ্যন বি অমিতাভ চৌধুৰী, অপশ্যন চি অতুল গোয়েল, আৰু অপশ্যন ডি আদিত্য পুৰী। হয়, অপশ্যন চি শুদ্ধটো বন্ধুসকল। অপশ্যন চি কি আছে? অতুল গোয়েল। অতুল গোয়েলক ইউকো বেংকৰ প্ৰবন্ধ নিৰ্দেশক অলপতে মানে কি নিৰ্বাচন কৰা হৈছে, তেওঁক নিযুক্তি দিয়া হৈছে মহাপ্ৰবন্ধক হিচাপে। কাৰ? ইউকো বেংকৰ। হয়, ভাৰতৰ এটা আগশাৰী বেংক ইউকো বেংকৰ। আমি থোৰতে ইউকো বেংকৰ বিষয়ে অলপ জানি লওঁ। থোৰতে হয় নহয় জানো? ইউকো বেংকৰ বিষয়ে আমি থোৰতে জানি লওঁ। ইউকো বেংক কেতিয়া স্থাপন কৰা হৈছিল? 1943 চনতে ইউকো বেংক স্থাপন কৰা হৈছিল। ইউকো বেংকৰ মুখ্যালয় ক'ত আছে? কলকাতাত আছে। আৰু ইউকো বেংকৰ MD কোন? অতুল গোয়েল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হয় বন্ধুসকল, 3 নৱেম্বৰ আজিৰ শনিবাৰৰ পৰৱৰ্তী প্ৰশ্নটোলৈ। হয়, न्यायमूर्ति हेमंत गुप्ता किस उच्च न्यायालय के नए मुख्य न्यायाधीश के रूप में शपथ ली है? হয়, न्यायमूर्ति हेमंत गुप्ता किस उच्च न्यायालय के কোনখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিছে? অপশ্যন এ আছে পাটনা, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি উত্তৰাখণ্ড, অপশ্যন ডি মধ্যপ্ৰদেশ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। আমি অলপ থোৰতে উচ্চ ন্যায়ালয় আৰু তাৰ মুখ্য ন্যায়াধীশৰ বিষয়ে অলপ কথা জানি লওঁ, কিছুমান উচ্চ ন্যায়ালয়ৰ কথা। আৰু আমি যিহেতু ইয়াত পাটনা, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ আছে, আমি এই 4খন ৰাজ্যৰে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশসকলৰ বিষয়ে জানি আহোঁ। হয়, 1 নম্বৰ আছে পাটনা। পাটনাৰ মুখ্য ন্যায়াধীশ কোন? MR শাহ। ত্ৰিপুৰাৰ মুখ্য ন্যায়াধীশ কোন? অজয় ৰস্তোগী। আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? R সুভাষ ৰেড্ডী। মধ্যপ্ৰদেশৰ হাইকোৰ্টৰ মানে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি? হেমন্ত গুপ্তা। হয়, আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ বন্ধুসকল।
আমি আহিছোঁ আজিৰ পৰৱৰ্তী প্ৰশ্নটোলৈ বন্ধুসকল মন দি শুনিব भारत के कितने उत्तर पूर्वी राज्य पश्चिम बंगाल नहीं शामिल है 3 अन्य देशों के साथ अपनी सीमा साझा करती है হয় ভাৰতৰ কিমানখন উত্তৰ পূৰ্ব ৰাজ্য পশ্চিম বংগক বাদ দি অন্য দেশৰ সৈতে সীমা মানে অন্য দেশৰ লগত অন্য পড়োশী মানে চুবুৰীয়া দেশৰ সৈতে সীমা ভগাই লৈছে হয় কেইখন দেশে অপশ্যন এ 1 2 3 আৰু কৈ নেই ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে বন্ধুসকল অপশ্যন 2 হয় উত্তৰ পূৰ্ব কিমানখন ৰাজ্যই মানে চুবুৰীয়া দেশৰ সৈতে সীমা ভগাই লৈছে দুখন ৰাজ্য আমি আহি আছো কোন দুখন ৰাজ্য অৰুণাচল প্ৰদেশে চীন ভূটান আৰু ম্যানমাৰৰ সৈতে হয় মানে ইয়াত কৈছে যে উত্তৰ পূৰ্ব কিমানখন ৰাজ্যই তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে মানে চুবুৰীয়া তিনিখন দেশৰ সৈতে ইয়াত দুখন দেশে মানে কি কৰিছে পশ্চিম বংগ বাদ দি দুখন ৰাজ্যই ওচৰীয়া চুবুৰীয়া তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে আমি আহিছো কোন তিনিখন দেশে ৰাজ্যই ইয়াক সুধিছে যেহেতু পশ্চিম বংগক বাদ দি গতি আমি পশ্চিম বংগলৰ বাদ দি দুখন দেশ ৰাজ্যই তিনিখন দেশৰ সৈতে চুবুৰীয়া তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে অৰুণাচল প্ৰদেশে কাৰ সৈতে লৈছে বাৰু অৰুণাচল প্ৰদেশ ছিকিম আৰু পশ্চিম বংগলে তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে পশ্চিম বংগক বাদ দি অৰুণাচল আৰু ছিকিমৰ বিষয়ে আমি জানো আহক চীন ভূটান আৰু ম্যানমাৰৰ সৈতে অৰুণাচলে সীমা ভগাই লৈছে কাৰ সৈতে চীন ভূটান আৰু ম্যানমাৰৰ সৈতে ছিকিমে কাৰ সৈতে লৈছে ছিকিমে লৈছে ভূটান চীন আৰু নেপালৰ সৈতে লৈছে আৰু পশ্চিম বংগলৰ বিষয়ে জানি হও আমি পশ্চিম বংগই কাৰ সৈতে লৈছে ভূটান নেপাল বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে মানে সীমা ভগাই লৈছে আন্তঃৰাষ্ট্ৰীয় সীমা আপোনাক যদি আহে প্ৰশ্ন এটা যে উত্তৰ পূৰ্বৰ কিমানখন ৰাজ্যই চুবুৰীয়া তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে তেতিয়া আপুনি লিখিব লাগিব তিনিখন আৰু আপোনাক যদি সোধে অৰুণাচলক বাদ দি কেইখন দেশে দুখন বা পশ্চিমবংগ বাদ দি কেইখন দেশে চুবুৰীয়া তিনিখন দেশৰ সৈতে সীমা ভগাই লৈছে তেতিয়াহ'লেও আপুনি লিখিব দুখন আৰু কাৰ সৈতে লৈছে UPSC বা APSC এইবোৰ আহিবই বন্ধুসকল নোট কৰি ল'ব এইবোৰ আহিবই অৰুণাচল প্ৰদেশে লৈছে চীন ভূটান আৰু ম্যানমাৰৰ সৈতে ছিকিমে লৈছে ভূটান চীন আৰু নেপালৰ সৈতে পশ্চিমবংগৰ কাৰ সৈতে সীমা ভগাই লৈছে ভূটান নেপাল আৰু বাংলাদেশৰ সৈতে হয় বন্ধুসকল এইটো ইমান গুৰুত্বপূৰ্ণ নহয় সেইকাৰণে মই মানে যদি আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবে মইহে ভাবিছোঁ নহয় বুলি যদি আপুনি গুৰুত্ব বুলি ভাবে এইটো আপোনালোকে নোট কৰি ল'ব মই আকৌ গুচাই দিছোঁ এবাৰ এইটো নোট কৰি ল'ব আমি আহিছোঁ পিছতো প্ৰশ্নলৈ হয় পিছতো প্ৰশ্ন কি আছে কিছ দেশ কি সীমা সবচে লম্বী হয় কোনখন দেশৰ সীমা সকলোতকৈ দীঘল আপোনালোকৰ প্ৰশ্ন কোনখন দেশৰ সীমা সকলোতকৈ দীঘল অপশ্যন এটা আছে ইণ্ডিয়া অপশ্যন বি ফ্ৰান্স ৰুছ জিম্বাবৱে ইয়াৰ শুদ্ধটো বন্ধুসকল কি হৈছে অপশ্যন বি ৰুছ হয় ৰাছিয়াৰ দেশৰ সীমা সকলোতকৈ দীঘল ৰাছিয়া যিহেতু ৱৰ্ল্ড লাৰ্জেষ্ট কাণ্ট্ৰি ইন এৰিয়া মানে এৰিয়াৰ হিচাপত ৰাছিয়া পৃথিৱীৰ সৰ্বোত্তম দেশ গতিকে সকলোতকৈ দীঘল সীমা কাৰ হ'ব ৰাছিয়াৰে হ'ব আমি আৰু থোৰতে কিছু কথা জানো আহক লাৰ্জেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড বা এৰিয়া হয় সকলোতকৈ ডাঙৰ কাণ্ট্ৰি এৰিয়া হিচাপত সকলোতকৈ ডাঙৰ কাণ্ট্ৰি কিছুমানৰ আমি আহোঁ ভাৰত কিমান নম্বৰত আছে আমি সকলোৱে জানো 7 নম্বৰত বাকী 1 2 3 4 5 6 নম্বৰত কোন আছে হয় প্ৰথম নম্বৰত মানে এৰিয়া হিচাপত সকলোতকৈ ডাঙৰ কাণ্ট্ৰি কোনখন ৰাছিয়া অপশ্যন 2 নম্বৰত কোন আছে কানাডা 3 নম্বৰত আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা মানে USA আমেৰিকা 4 নম্বৰত আছে পিপল ৰিপাব্লিক অফ চাইনা হয় চীন দেশ 4 নম্বৰত মাটিকালি ক্ষেত্ৰত কিমান চীন দেশ বিশ্বৰ 4ৰ্থ অংকক চবতকৈ ডাঙৰ দেশ 5 নম্বৰত আচৰিত ধৰণে ব্ৰাজিল হয় ব্ৰাজিল 5 নম্বৰ আছে মানে মাটিকালি ক্ষেত্ৰত ব্ৰাজিল 5 নম্বৰত অষ্ট্ৰেলিয়া হয় অষ্ট্ৰেলিয়াখন আমি সৰু দেশ বুলি জানো আসলতে সৰু দেশ নহয় মাটিকালি ক্ষেত্ৰত অষ্ট্ৰেলিয়া বহুত ডাঙৰ দেশ 6 নম্বৰ বিশ্বৰ সবাতোকৈ মাটিকালি ক্ষেত্ৰত 6 নম্বৰত আহে অষ্ট্ৰেলিয়া মানে ভাৰততকৈ এটা স্থান ওপৰত আৰু ভাৰতৰ আমি সকলোৱে জানো 7 নম্বৰত বন্ধুসকল এই কুৱেশ্যনটো যথেষ্ট ধৰণে দৰকাৰী যথেষ্ট সহায়ক হ'ব আপোনাৰ কাৰণে এই কুৱেশ্যনটো আপোনালোকে নোট কৰি ল'ব
আপোনালোকে ছেভ কৰি ল'ব আপোনালোকৰ নিশ্চয় সকলোৰে এখন কপি আছে দৰকাৰী নোটসমূহ যিসকলে এক্সাম প্ৰিপেয়াৰ কৰিছে যদি নাই আজি এখন সংগ্ৰহ কৰক আৰু বিশ্বৰ বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ মই কাৰেণ্ট এফেয়াৰ্ছত লৈ আহিম সেইবোৰ আপুনি কপি কৰি যাব আৰু 100% চিয়ৰ তাৰে ভিতৰত বহু সংখ্যক প্ৰশ্ন আপোনালোকৰ এক্সামসমূহত কমন আহিব বন্ধুসকল আমি পিছতো কুৱেশ্যন আজিৰ কুৱেশ্যন এইখিনিতে সমাপ্ত কৰিছোঁ আজিলৈ আৰু নাই গতিকে মই আজিলৈ এৰিছোঁ মোৰ যদি কোৱা ষ্টাইলটো আপোনালোকে ভাল পোৱা নাই সেইবোৰ ধৰি নাথাকি মোক কেনেদৰে আগবাঢ়িলে ভাল পাব আপোনালোকে বা কি কুৱেশ্যন লৈ আহিম আপোনালোকে তলত কমেণ্ট কৰি জনাওক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক ধন্যবাদ